নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে বৰাগলৈ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে মই বৰ্তমান উপস্থিত আছোঁ এখন চিৰ সেউজ বিশাল চাহৰ এয়া বাগান, চাহপাতৰ বাগানত আছোঁ মই। আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াতে কি সুন্দৰ এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া মাথো সেউজীয়া, কেৱল সেউজীয়া, কেইডালমান খুব সুন্দৰ ধুনীয়া ধুনীয়া তাৰ মাজে মাজে গছ দেখিবলৈ পাইছোঁ। সঁচাই প্ৰকৃতিৰ এক অনন্য এটা পৰিৱেশ ইয়াতে সৃষ্টি হৈছে। বন্ধু বান্ধৱীসকল, ইয়ালৈ আহিলে মন প্ৰাণ সকলো মোৰ হাত পৰি গৈছে। সেয়েহে ভাবিলোঁ এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোককো ইয়াৰ কিছু দৃশ্য আপোনালোকো দেখুওৱাৰ যত্ন কৰোঁ। বন্ধু বান্ধৱীসকল, এয়া বৰ্তমান সময়ত এয়া চাহৰ এখন বাগান। এই চাহৰ বাগানখন বৰ্তমান তেখেতলোকে কি কৰিছে, কলম দিছে। কলম দিয়া কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। কলম দিয়া কামৰ লগত জড়িতসকলে বাগানৰ কামৰ লগত জড়িতসকলে এই বাগানৰ বিভিন্ন কামৰ বিষয়ে তেখেতলোকৰ অভিজ্ঞতা আছে, তেখেতলোকে কথাখিনি বুজি পায়। বন্ধু বান্ধৱীসকল, এতিয়া আমি বাগানৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ মই যত্ন কৰিছোঁ। আপোনালোকে চাওকচোন, কি সুন্দৰ এটা চাই থাকিবলৈ মন যোৱা এটা পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ, কেৱল সেউজীয়া মাথো সেউজীয়া, চাৰিওফালে সেউজীয়া এটা সুন্দৰ পৰিৱেশ। দেখিছেনে বাৰু আপোনালোকে? মই আপোনালোকক যিমান পাৰোঁ মোৰ কেমেৰাত ঢুকি পোৱালৈকে যিমান পাৰোঁ মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। চাই থাকক আপোনালোকে ইয়াৰ পৰিৱেশটো, আপোনালোকে এবাৰ চাই থাককচোন। ভাল লাগিব, আপোনালোকৰ সকলোৱে ভাল লাগিব, মন প্ৰাণ সকলোখিনি হাত পৰি যায় এই ধৰণৰ পৰিৱেশবিলাক দেখা পোৱা লগে লগে। বন্ধু বান্ধৱীসকল, আমাৰ এয়া গছনি কিছুমান এনেদৰে মূল্যৱান কিছুমান গছ, এইজোপা সেইটো চাচি গছৰ কিমান মূল্য বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে। এনেদৰে বাগানৰ মাজে মাজে কিছু সাঁচি গছ দেখিবলৈ পোৱা গৈছে। সাঁচি গছ মই বিশেষকৈ গছ চিনি নাপাওঁ, তাৰ ভিতৰত বেছিভাগ গছেই আমি সাঁচি গছ দেখিবলৈ পাইছোঁ। এনেদৰে সাঁচি গছবিলাক বাগানৰ মাজে মাজে কৃষকসকলে ৰোপণ কৰিছে, ফলত চাৰিওফালে এটা সুন্দৰ পৰিৱেশো হৈছে। লগতে তেখেতলোকে চাহপাতৰ পৰা টকা ইনকাম কৰা সমান্তৰালভাৱে চাচি গছৰ পৰাও কিছু টকা ইনকাম কৰিবলৈ তেখেতলোকে এটা সুযোগ এনেদৰে প্ৰস্তুত কৰি লৈছে, এনেদৰে এটা পৰিৱেশ সৃষ্টি কৰি লৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকক মই এইটো পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ। আজি এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিব লাগিব। মই আজি খন্তেক মুহূৰ্তৰ কাৰণে এই বাগানৰ যিটো সেউজীয়া পৰিৱেশ, সেই সেউজীয়া পৰিৱেশটো আপোনালোকক এনেদৰে খন্তেক সময়ৰ কাৰণে দেখুওৱাৰ যত্ন কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, তেনেহ'লে আপোনালোকে যিমান পাৰে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিয়নো আপোনালোকৰ এনেদৰে আপোনালোকক কৰা এটা সঁহাৰিৰ জৰিয়তে আমি নতুন ভিডিঅ'সমূহ প্ৰস্তুত কৰিবৰ কাৰণে যথেষ্ট প্ৰেৰণা পাওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনেহ'লে আপোনালোকক সকলোৱে পৰা আজি বিদায় লোৱা সময় আহি পৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে ইমানতে মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।